সঠিকে ক'ব নোৱাৰোঁ। গতিকে ৰাতি অনুমানিক পৌনে 3টা মানত হাতীৰ চিঞৰ বাখৰ আমি চেংচেং বিলৰ মাজত শুনিব পাইছোঁ। গতিকে এই শুনাৰ পিছত আমিতো একো কৰিবলৈ উপায় নাই, তে আমি কোনো অনুসন্ধান ৰাতি ল'বও নোৱাৰিলোঁ। গতিকে শুই থাকিলোঁ। ৰাতিপুৱা উঠি 6টা মানত মোৰ মৰ্ণিং ৱাক কৰা অভ্যাস আছে। 1.5-2 মাহ 3 মাহমান আগৰ পৰাই মই এই নদী কাষেদি মৰ্ণিং ৱাক কৰোঁ, খালী ভৰি দি, এই চকুৰ আৰু স্বাস্থ্যৰ বাবে। গতিকে মৰ্ণিং ৱাকত ওলাইছোঁ মই যেতিয়া, এই অলপ আগত মানে 200 মিটাৰমান আগবাঢ়ি আহোঁতে বাগৰি থকা হাতী দেখি পেলাই হঠাৎ চক খাই গ'লোঁ। তাৰপিছত দেখিলোঁ যে হাতী মৰা নে জেতা। ভালকৈ মানে চোৱা চিতা কৰি হাতী মৰা বুলি যেতিয়া গম পাওঁ, তাৰ পৰা মই আগ নাবাঢ়িলোঁ আৰু পিছত ঘূৰি গৈ ঘৰত গাঁৱত সকলোকে মানে জাননী দিলোঁ। কিহত মৰিছে বুলি ভাবে? কেনেকৈ মৰিছে হাতীটো? হাতী কেনেকৈ মৰিছে আমি ক'ব নোৱাৰোঁ। হাতী আহিছে সেইটো দক্ষিণ ছাইডৰ পৰা। হয়, অনুমানিক এই মানে হাতীৰ খোজ দি আমি ক'ব পাৰোঁ। ইনফৰ্মেশ্যন দিলে যে চেংচেং বিলত হাতী এটা পৰি আছিলে আপোনাৰ খেতিৰ মাজত। সেইমতে আমি আহিলোঁ। এতিয়া আহি খবৰ দিয়া তাৰপিছত নাম কি? ডক্টর ইয়াসুদ্দিন আহমেদ, ভেটেনারি ডক্টর। ভেটেনারি সার্জন, ভেটেনারি অফিসার, কেরানি ভেটেনারি ডিসপেন্সারি।